সকলোলৈকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালো আৰু এয়া মই মাঘ বিহু বুলি এখন ধুনীয়াকৈ থালি তৈয়াৰ কৰিছো আৰু আপোনালোকৰ বাবে আগবঢ়াই দিলো আৰু মইনো কি বনালো উৰুকা দিনা তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো উৰুকা দিনা মই 11টা মান বজাত 5 কেজি মান চাউল খুনিছো 2 কেজি বৰা চাউল আৰু 3 কেজি ভাত খোৱা চাউলৰ পিঠাগুৰি খুনিছো আৰু আগৰ পৰা জাজলপান বনাইছিলো যদিও পিঠাপনা বনোৱা নাছিলো বিশেষ অসুবিধাৰ বাবে আৰু উৰুকা দিনাই মানে মই জিজত পাৰো বনাবলৈ চেষ্টা কৰিছো এয়া ভাজি আছো নাৰিকলৰ লগতে অলপমান মিঠৈ দি ভাজিছো মিঠৈ বা গুৰ জনে যি কয় কিছুমানে গুৰ কয় কিছুমানে মিঠৈ কয় আমি বাৰু মিঠৈ বুলিয়ে কওঁ এয়া মিঠৈখিনি নাৰিকলৰ লগত দি ভাজি আছো ধুনীয়াকৈ ইয়াৰ পৰা কেইটামান লাৰু বনাম আৰু অলপমান মই পিঠা বনাবৰ বাবে ব্যৱহাৰ কৰিম বৰা চাউলৰ পিঠাৰ মাজত যিটো পুৰ দিয়ে তাত ব্যৱহাৰ কৰিম এয়া এইখিনি ভজা হৈ গ'ল আৰু এতিয়া মই কেইটামান লাৰু বনাই লওঁ আৰু বাকি অলপমান মই থৈ দিম পিঠা বনালে নিবৰ বাবে যেহেতু ঠাণ্ডা হলে মুহাৰি দিলে ফৰফৰীয়া হৈ যাব অলপমান পিঠাত ব্যৱহাৰ কৰিম আৰু ইয়াৰে অলপমান লাৰু বনাম বুলি ভাবিছো বেছি নহয় অলপ বনাম আৰু আনফালে মই কি কৰি থৈছো দেখাইছো ৰব আপোনালোকক দেই এয়া নাৰিকল ৰুকি চেনি খানি থৈ দিছো ধুনীয়াকৈ আৰু এয়া ঘিউ মিঠৈ নাৰিকল আৰু কেঁচা গাখীৰ এনেদৰে পিঠাগুৰি খানি থৈ দিছো অকনমান বেকিং সোডা খাৰ দিছো আৰু এইখিনি বনাম মই ঘিলা পিঠা আৰু এইখিনি বনাম তেল পিঠা এইখিনিও একে ধৰণে খানিছো খালি ইয়াত অকনমান গাখীৰ বেছিকৈ ব্যৱহাৰ কৰিছো পনীয়া কৰি আৰু এইখিনি দিছো মই নিমখ দিছো যদিও মই ইয়াত নাৰিকল আৰু ঘিউ অলপ ব্যৱহাৰ কৰিছো আৰু অলপমান গাখীৰ দি দিছো আৰু এইখিনি মই নিমখীয়া ঘিলা পিঠা বনাম বুলি ভাবিছো আৰু অলপমান মই এক্সট্ৰাকে থৈ দিছো ইয়াৰ পৰা যেহেতু কেইটামান চুঙাও পুৰিম বুলি ভাবিছো আৰু ইয়াত যিদৰে খানিছো যিকেইবিধ বস্তু ব্যৱহাৰ কৰি খানিছো চুঙা পিঠাও সেই ধৰণে বনাম এইফালে হেয়া মোৱালো ঘৰৰে হয় খানি থৈ দিছো মানুহজনে খানি লবইছে আৰু এইফালে বৰা চাউলখিনি মই এখন কাপোৰ তিয়াই পেলাই ওপৰত দি থৈ দিছো আৰু আনফালে এয়া মানুহজনে চুঙা কেইটা ধুনীয়াকৈ কাটি দিলে আৰু মই যি ধৰণে ঘিলা পিঠা বনাবলৈ খানি থৈছিলো সেই ধৰণে ইয়াতো নিমখীয়া আৰু মিঠা দিয়া তিনটা আৰু তিনটা নিমখীয়া হ'ব আৰু এতিয়া মই সন্ধিয়া এয়া পিঠা বনাই আছো পিঠা জুইশালৰ পৰাই আপোনালোকৰ বাবে আকৌ ভিডিঅটো কন্টিনিউ কৰো বুলি মোবাইলটো হাতত ললো আৰু এয়া কি পাৰো কিনৰো বনাই যাম বুলি ভাবিছো চুঙা কেইটা অৱশ্যে পুৰি দিব মানুহজনে আৰু মই এতিয়া পিঠাৰ জুইশালত বহি ভাবিছো পিঠা কেইটা লৰালৰিকৈ বনাই লওঁ আৰু ঘিলা পিঠা তেল পিঠাবোৰ অৱশ্যে পটাপট হৈ যাব কিন্তু এইকেইটা পিঠাতহে অকনমান টাইম লাগিব এয়া বনাই আছো ধুনীয়াকৈ পিছে মোৰ আগৰ দৰে পিঠাকেইটা ইমান এটা নিমজ হোৱা নাই এইবাৰ মানে যিখন চালনীৰে মই পিঠাগুৰি চালিলো চালনীখন অলপমান পাতল আছিল নেকি পিঠাবোৰ বৰ এটা নিমজ হোৱা নাই মানে চালনীখন নতুনকৈ লৈছিলো হয়তো সেইভাবে হ'ব পাৰে মানে আগৰ চালনীখন অকনমান বেয়া হোৱা নতুনকৈ চালনীখন লৈছিলো আৰু চালনীখন অকনমান ফুটাবোৰ পাতল আছিল সেইভাবে হয়তো পিঠাবোৰ বৰ এটা নিমজ হোৱা নাই এনে আগতে মই পিঠা বনোৱা ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো পিঠাবোৰ খুব নিমজ হয় ভাল লাগে কিন্তু এবাৰ পিঠাবোৰ বৰ এটা ভাল হোৱা নাই বনালো আৰু যেনে তেনে এয়া এফালে লাইটৰ পোহৰটো বৰ এটা ভালকৈ আহা নাই সেইভাবে হয়তো আন্ধাৰ দেখিছে লাইটৰ পোহৰটো ভালকৈ নহা দেখি এডাল মম লগাই থৈ দিছো আৰু এয়া মই পিঠা কেইটা সম্পূৰ্ণকৈ বনাই লওঁ তাৰপিছত কি পাৰো কিনৰো দেখুৱাই যাম আপোনালোকক আজিৰ দিনটোতে মই বহুত কেইটা পিঠা বনাম বুলি আইটেম হাতত লৈছো কিন্তু কিমান কি কৰিব পাৰো নাজানো আকৌ ভাতৰ খোৱা বোৱা যোগাৰ কৰিব আছে
অলপ মাংস আনি থৈ দিছে মানুহজনে আৰু মই পিঠাৰ পৰা আজৰি হ'লেহে বনাব পাৰিম মায়ে যেহেতু মাছ মাংস নাখায় সেইবাবে মায়েতো দাইল ভাতকেইটা বনাব বাৰু কিন্তু বাকীখিনি মই কৰিব লাগিব আৰু উৰুকাৰ দিনা আৰু ভিডিঅ' কৰি থকা নহ'লে বহুত লৰালৰি হ'ল গোটেই কেইবিধ পিঠা লাৰু মই বনালো আৰু এই বিহু দিনৰ ৰাতিপুৱা সকলোৰে বাবে জলপান ৰেডি কৰিছোঁ আৰু এই আখৈ গুড়া চিৰা ভাজা চাউল তিনিবিধ জলপান দিছোঁ আৰু ওপৰতে দৈ দি দিছোঁ আৰু অলপমান মিঠৈ দিছোঁ আৰু এটা গোলা দি দিছোঁ এনেদৰে ৰ'দতে বহি বিহুৰ দিনা ৰাতিপুৱা সকলোৱে এনেদৰে জলপান খালোঁ প্ৰত্যেক দিনে আটা মানে লুচি বা ৰুটি বনোৱাই যায় আৰু লুচি ভাজি বা ৰুটি ভাজি সদায় খাই থকা যায় সেইবাবে যেহেতু মাঘৰ বিহু ভোগালী বিহু আৰু চিৰা আখৈ আৰু ভাজা চাউল এই জলপানবোৰ গোটাই লৈ যদি আমি খোৱাই নাযায় বেয়া পালেওতো অলপ ভোগালী বিহু বুলি খাব লাগিব সেইবাবে একদম তিনিবিধ জলপান এনেদৰে ৰেডি কৰিছোঁ আৰু দৈ দিছোঁ এনেদৰে বাহিৰতে সকলোৱে খাব তুলত বহি যাৰ যি ইচ্ছা ৰ'দত বহি সকলোৱে খাব আৰু মই ৰেডি কৰি লৈছোঁ এতিয়া ওচৰৰে এজন দাদাও আছে সকলোকে মই দি আহিলোঁ তাৰপিছত আৰু আমি ল'ৰা দুটা আৰু মই খাম আৰু এয়া আপোনালোকৰ বাবে এখন ধুনীয়াকৈ মই থালি তৈয়াৰ কৰিছোঁ অৱশ্যে থালিখন ৰেডি কৰোঁতে মোক ডাঙৰ ল'ৰাই অলপমান হেল্প কৰি দিছে দেই এয়া আমাৰ বাবুৱে দি গৈছে এবিধকৈ পিঠা আৰু এইখন থালি মই বিহু বুলি আপোনালোকৰ বাবে ৰেডি কৰিছোঁ মইনো কি বনালোঁ তাকে আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিছোঁ আৰু যিহেতু ভোগালী বিহু এনেই বাৰু ৰেচিপি হিচাপে আৰু দেখুৱাই থকা নাই সকলোৱে বনাব জানে ঘৰে ঘৰে সকলোৱে বনাইছে তথাপিও মইনো কি বনালোঁ কেনেধৰণে বনালোঁ যি পাৰিলোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক সকলোৱে যেন বছৰটো ভালে কুশলে পাৰ হয় সকলোৱে মনৰ আশাবোৰ বিচৰা ধৰণেই পূৰণ হওক আৰু সকলোলৈকে ভোগালী বিহুৰ অশেষ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু এয়া এটা বানবাটিত অলপমান চিৰা আৰু মিঠৈ আৰু ওপৰতে অকণমান দৈ দি দিছোঁ আৰু ইয়াতে এটা গোলাও দি দিছোঁ আশা কৰিছোঁ মোৰ ভোগালী বিহুৰ থালিখন আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু আপোনালোকেও হয়তো এনেদৰে খাইছে এয়া নিমখীয়া চুঙা পিঠা আৰু এয়া মিঠা দিয়া চুঙাটো অকণমান কাটি লৈ আহিলোঁ আৰু য'ত বনাইছিলোঁ এয়া হৈছে নিমকি নাৰিকলৰ লাড়ু আৰু চেনি দিয়া নাৰিকলৰ লাড়ু আৰু গুড় দিয়া নাৰিকলৰ লাড়ু দুবিধ লাড়ু বনোৱা হৈছে অলপ আৰু বেছি নহয় আৰু এয়া পিঠা নিমখ দিয়া ঘিলা পিঠা আৰু মিঠৈ ঘিউ নাৰিকল দি এনেদৰে মিঠা দিয়া ঘিলা পিঠা তেল পিঠা আৰু এয়া জলপান সকলোবোৰ য'ত বনাইছোঁ থালিখন তৈয়াৰ কৰি দিলোঁ আৰু আশা কৰিছোঁ থালিখন আপোনালোকে নিশ্চয় ভাল পাইছে দেখিবলৈ আৰু আপোনালোকেও হয়তো এনেদৰে বিহু সকলোৱে ঘৰে ঘৰে খাইছে পিছে এই যে নিমখ দিয়া চুঙা পিঠাবিধ সকলোতকৈ বেছি ধুনীয়া হৈছে ইয়াত যিহেতু নিমখ দিছোঁ যদিও মানে ইয়াত নাৰিকল ঘিউ গাখীৰ এইবোৰ দিয়া আছে যে আৰু মিঠা বুলিলে বিহুত মানে মিঠাবোৰ খাই আমনি লাগে হয়নে নহয় বাৰু জনাবচোন আৰু নিমখীয়া পিঠাটোহে সকলোতকৈ ভাল লাগে চাহৰ লগত খাই আৰু মোৰ পিছে এই গোটেই পিঠা কেইবিধৰ ভিতৰত নিমখ দিয়া পিঠাটোৱে বহুত বেছি ভাল লাগিল আৰু আপোনালোকেও হয়তো এনেদৰে ভাল পাব আৰু মই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আশা কৰিছোঁ যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰিব তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাব আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই তেন্তে এটা লাইক কৰিব কমেন্ট কৰিব
আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো তেন্তে আজিলৈ আহক বাই